মই একচুৱেলি তেখেতসকলৰ কথা শুনিবলৈ আহিছিলোঁ আৰু যেহেতু মই তামোলপুৰতে জন্ম পাইছোঁ, ডাঙৰ দীঘল হৈছোঁ, এইখন স্কুলতে পঢ়িছোঁ, গতিকে মই কিবা ভাল কৰিছোঁ, বেয়া কৰিছোঁ, ভুল কৰিছোঁ, এই কথাবিলাক তেখেতসকলৰ জানাৰ অধিকাৰ আছে আৰু কোৱাটো মোৰ দায়িত্ব আছে। তো সেইকাৰণে তেখেতসকলৰ উপদেশ মই ল'বলৈ আহিছোঁ আৰু তেখেতসকলে বহুতখিনি ভাল ভাল উপদেশমূলক কথা মোৰ নিজৰ শিক্ষাগুৰু আছিলে, তেখেতসকলে ক'লে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু কিছুমান কাম 5 বছৰৰ মূৰত যিখিনি কিঞ্চিত কাম কৰিব পাৰিছোঁ, ইয়াৰ এটা আভাস আৰু মোৰ চিন্তাধাৰাৰ এটা আভাস মই তেখেতসকলক দিছোঁ আৰু তেখেতসকলে এই কথাটো বুজি পাইছে। আমাৰ বহুত কৰণীয় আছে, সেইটো পৰৱৰ্তী সময়ত কৰি যাম। আজি মই যিহেতু গোটেই বড়োলেণ্ডৰ দায়িত্বত আছোঁ, তো সেইকাৰণে অকল তামোলপুৰৰ কথা নাপাতি মই সমগ্ৰ বড়োলেণ্ডৰ কথাটো তেখেতসকলক জনাইছোঁ আৰু তামোলপুৰতো মই আছু হিচাপে বা বিধায়ক আছে, ইয়াত বহুত নেতা আছে হিচাপে ইয়াৰ কামটো হৈ থাকিব। মই ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাৰ যে এটলিষ্ট মই কিবা কৰিছোঁ বা কৰা নাই এইটো যে অবজাৰভেশ্যনত ৰাখিছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কিন্তু তেখেতেতো 5 বছৰ এবাৰো এছেম্বলিত নাহিলে, এই কথাটো সোধকচোন, কিয় নাহিলে এছেম্বলিত? ই ভয়াতুৰ না লাজুকী না তাৰ মানে আমাক ফেচ কৰিবলৈ সাহস নাই, কিয় নাহিলে এছেম্বলিত? এবাৰতো নাহিল এছেম্বলিত। তো এছেম্বলিত যদি নাহে সি কি প্ৰতিনিধি হ'ল? প্ৰতিনিধি হোৱাৰ হাগ্ৰামাৰ যোগ্যই নাই। হয়তো তেখেতে ভয় কৰিছে, আগত এনেকুৱা কোনো আমি নাছিলোঁ এছেম্বলিত, কোনো তেনেকুৱা মানুহ নাছিলে, তো এনে হাৱাবাজি কৰি আছিলে। তো আজিতো তেখেতে আহি পেলাই ফেচ কৰিব পৰা নাই। মোক কোৱাৰ আগতে নিজকে ঠিক কৰক, নিজে প্ৰথমতে পাব্লিকক, দেবাৰগাঁও সমষ্টিৰ ৰাইজক তেখেতে উত্তৰ দিয়ক আৰু বড়োলেণ্ডবাসীক উত্তৰ দিয়ক, সি যোৱা 5 বছৰ কিয় এছেম্বলিত নাহিল, ইয়াৰ উত্তৰটো দিয়ক আগতে। মই তেখেতক ধন্যবাদ জনাইছোঁ, মোক যে একো নাজানে বুলি তেখেতে ধৰি লৈছে, সেইটোতে মই ধন্যবাদ জনাইছোঁ। আৰু তেখেতে পৃথিৱীৰ চব কথা জানে, মই একো নাজানো। মই জানো বুলি কেতিয়াও নিজকে নাভাবোঁ। মই এতিয়াও ছাত্ৰই হয়, পৃথিৱীত মই মৰালৈকে ছাত্ৰ হৈয়ে যাম। পৃথিৱীত বহুত শিকিব লগা আছে, মানুহ মৰিলেও শিকাটো শেষ নহয়। গতিকে তেখেতে এটলিষ্ট গম পাইছে মই যে ছাত্ৰ, মই যে অধ্যয়ন কৰি আছোঁ আৰু অধ্যয়ন কৰিলেহে সঠিক পথত যাব পাৰে। গতিকে তেখেতে অধ্যয়নো কৰা নাই, কামো কৰা নাই, একোৱেই কৰা নাই। চ' তেখেতৰ কথাটো তেখেতে ক'ব, মোৰ কথাটো মই ক'ম। থেংক ইউ। হাগ্ৰামা মহিলাৰ জীৱনটো সদায় ভালে থাকক, তেখেতক সুস্থ শৰীৰ লৈ ৰাজনীতি কৰি থাকক, ভাল ভাল তেখেতৰো চিন্তা আহক। যি কাৰণত তেখেতে সমাজত আজি একচেপ্টেঞ্চো নোহোৱা হৈছে, এই কথাবিলাক উপলব্ধি কৰিবলৈ তেখেতক সাহস দিয়ক ঈশ্বৰে।